মোৰ চেনেলত আপোনালোকক স্বাগতম জনালোঁ। আজি বহুত দিন মূৰত এটা নতুন ভিডিঅ' লৈ আহিছোঁ, সেইটো হ'ল ফুচকা চেলেঞ্জ। বাৰু মই কৰিম 20টা ফুচকা আছে, কোনে আগতে খাই শেষ কৰিব পাৰে। আৰম্ভ। আমাৰ ভিডিঅ'টো চেলেঞ্জটো আমাৰ চেলেঞ্জটো শেষ হ'ল। মই 4টা খাব নোৱাৰিলোঁ, সেইকাৰণে কাটিলোঁ। সদায় কাটি আছোঁ আৰু এতিয়া আমাৰ বাইদেৱে বা কি কৰে। এতিয়া আমাৰ লিডাৰক পানিছমেণ্ট দিয়া হ'ব আৰু তাই এতিয়া 4টা নহ'লেও খাব লাগিব কেঁচা কেঁচা। কেনে খামে চোৱা এতিয়া পানিছমেণ্টটো তাৰ একো খালে হ'ব নে নহ'ব? কিয় খাব লাগিব? 4টা খাব নোৱাৰা জনমত চাই সবাই দি এখন নাই মই পানিছমেণ্ট প্ৰেছাৰৰ কথা আহিব লাগে। ইমান বেয়া লগা বুলি ভাবা দস্তি ৰাতি আৰু পালোঁ আৰু কিছ কিয় খাব নোৱাৰিলা তুমি? কিয় জিকিব নোৱাৰিলা? বহুত ওলাই যোৱা ঠিক আছে। আমাৰ ভিডিঅ'টো এইখিনিতে শেষ কৰিলোঁ। ভাল লাগিলে লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব। বাই।